Hello, good morning everyone. আজি আমি যাবলৈ ওলাইছো এঠাইলে। আজি অন্নপ্ৰসন্ন নিমন্ত্ৰণ আছে আৰু হেয়া অন্নপ্ৰসন্নত যাবলৈ ওলাইছো। গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। একদম যাবলৈ ওলাইছো নগাঁৱলে। কিন্তু কাৰ অন্নপ্ৰসন্ন আছে হেইটো আপোনালোকক জনাম বাৰু। কাৰ অন্নপ্ৰসন্ন আছে কি কথা। আমি এতিয়া যাবলৈ লৈছো। এতিয়া যোৱাৰ আগত মই লাইটটো অফ কৰি থৈ যাম। এতিয়া আমি যাওঁ আৰু লগ পাম তেতিয়া তাতে গৈ পেলাই। আৰু আমি আহি পালোহি নগাঁও এতিয়া। আৰু এইফালে হৈছে আমাৰ বৌ দেখিছে। আৰু এইখন হৈছে মেইন গেটখন। ধুনীয়াকৈ সজাই থৈ দিছে বেলুনেৰে। যিহেতু তেওঁলোকে কৰ্মসূত্ৰে নগাঁওতে থাকে ভাড়াঘৰত আৰু তেওঁলোকে তেনেকৈ ভাড়াঘৰতে অন্নপ্ৰসন্নখন পাতিছে। ধুনীয়াকৈ এয়া হৈছে মণি আমাৰ। আৰু এইটোৱে আছে আমাৰ টিকলাটো। আজি আমি অন্নপ্ৰসন্ন খাবলৈ আহিছো। আজি 8 মাহ হৈছে আৰু 8 মাহত আজি অন্নপ্ৰসন্নৰ যিখিনি নিয়ম নীতি কৰিব সেইখিনি কৰিব আজি। আৰু ইতিমধ্যে গোটেই আলহীবোৰ আহি পাইছেহি। আৰু এইফালে হৈছে আমাৰ পিংকি, এইফালে আমাৰ আইজনী বাইদেউ বোৱাৰী এগৰাকী। আৰু এইফালে চাওক আমাৰ আয়ু বাইদেউ এতিয়া মানে একদম গাভৰু হৈয়ে আছে। আৰু এইফালে হৈছে আমাৰ অন্নপ্ৰসন্নৰ একদম মেইন গৃহস্থ বুলি ক'ব লাগিব। আৰু এইফালে আমাৰ খোৱা বোৱাবোৰ যোগাৰ কৰি আছে। পুৰা ঠাণ্ডা দি আছে। এইফালে চিকেন ৰেডি হৈছে, এইফালে মটন, এইফালে হৈছে মিঠাই। আৰু এইফালে কাৰিকৰে নিজৰ কামবোৰ কৰি আছে। লাহে লাহে খানাটো ৰেডি হৈ আছে। আৰু কি ল'বা এই মাটিও আছে পইচা আৰু কলম চুলে দে ধানো চুলে এইখন খাব হৈ গ'ল। এতিয়া ভাত লৈ আহা কলম আগলৈ হৈছে ন এইটো নিয়মটো এতিয়া মইনাই দেহি দিলো মই স্লো মোশন ভিডিও কৰি আৰু কি দিম খাই আছো। আৰু আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত বহিছোঁ আৰু এফালে দেখিছে আমাৰ বাইদেউ ভিতৰতে খাই আছে। এফালে ধুনু গুণগুণ বহি গৈছে খাবলৈ। আমাৰ ইয়াত আছে মাংস, এয়া ছাগলী মাংস, এইফালে লেবৰা ভাজি, পকৰী, চালাড আৰু পেটুকা ভাজি। তাৰপিছত এইফালে দাইল ভাত আৰু এইফালে মাছ। যিসকলে ছাগলী মাংস নাখায় তেওঁলোকৰ কাৰণে চিকেন আছে। জানুক দেখুৱাওঁতে তাই খং উঠিছে, মানে তাই ভাত খোৱা নাই যে খং উঠি গৈছে। আৰু আমি খাবলৈ বহি গ'লোঁ এতিয়া। পিতমে তাৰপৰাই এইফালে চাই আছে বাৰু। তোমালোকে কিবা এটা কোৱা। খাই দিয়া নেকৈ বাচ্চা পাৰ্টি ৰুম হয়। আৰু কি কৰিবা কৈ দিয়া। এতিয়া আমি বহুত গাল বস্তু খেলি আছো।
এইজনী পিছে আমাৰ চিনাকিৰ ভিতৰতে ওলাল দেই জোন অকণমান এফালে আজি আমাৰ ভাইটি অন্নপ্ৰাশন বাই বাই এটা ডান্স কৰি আহিম হ'ব হাই বাই 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 হেল্ল' লাইন Yo, yo. লগৰখিনি পাইছা ইমান উৎপাত সিহঁতৰ ইমান উৎপাত কি নাম মেঘনা দাস তোমালোকে ফ্ৰেণ্ডছ হৈছা ন চবে খেলি থাকা দেই মই কিবা দিবানে লৈ যাম বাই বাই সিহঁতে কিবা এটা লগালে দেই ধৰ্মীয় মামা এতিয়াই গম পাইছো তেতিয়া মই গম নাপাওঁ যাবা আৰু এতিয়া আমি সকলোকে টাটা বাই বাই দি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো চাই ভাল পালে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ